Hello dear friends, welcome back to my channel again. So dear friends, আজি মই আপোনালোকৰ আগত আকৌ গ্ৰাফোলজি কথা এটা লৈ আহিছোঁ যে এটা টপিক যে গ্ৰাফোলজি বা হেণ্ডৰাইটিং এনালাইচিছ বা সিগনেচাৰ এনালাইচিছ কি হয়, কেনেকুৱা বস্তু কেনেকৈ কাম কৰে আৰু কেনেকৈ আমি এইটো বস্তু চাব পাৰে আৰু কেনেকৈ আমি ইয়াক ট্ৰিটমেণ্ট দি বা এতিয়া গ্ৰাফোলজি থেৰাপি দি পেলাই আমি কেনেকৈ ভাল কৰিব পাৰোঁ আপোনাৰ নিজৰ লাইফ, আপোনাৰ নিজৰ ফ্ৰেণ্ডছ বা আপোনালোকৰ নিজৰ চিলড্ৰেনছ সবকে আপোনালোকে ঠিক কৰিব পাৰে বা কেতিয়াবা যদি আপোনাৰ লাইফৰ প্ৰব্লেম থাকে যেতিয়া হাই এচিভমেণ্ট গ'ল থাকে আপোনালোকৰ বা মানি প্ৰব্লেমছ বা আপোনাৰ ৰিলেশ্যনশ্বিপ ইয়াৰ ইণ্টাৰেকশ্যন প্ৰব্লেম এইখিনি বস্তু আপোনালোকে থ্ৰু গ্ৰাফোলজি থ্ৰু হেণ্ডৰাইটিং ঠিক কৰি আপোনালোকে বস্তুখিনি আপোনালোকে ঠিক কৰিব কাৰণ কিয় আমি যেতিয়া হেণ্ডৰাইটিং লিখোঁতে আমি ক'ৰ পৰা লিখোঁ আমাৰ নিজৰ ব্ৰেইনৰ পৰা লিখোঁ ব্ৰেইনৰ পৰা আহি পেলাই আমি হাতে দি পেলাই আমি লিখোঁ আমি ইমপ্লিমেণ্ট কৰোঁ তেতিয়া আমাৰ বহীত গোটেইখিনি আমাৰ যেতিয়া কপিত আমি যেতিয়া লিখা যায় বল পেনেৰে তেতিয়া চব বস্তু আমাৰ দেখা পোৱা যায় চ' আমি মানে যেতিয়া আমি লিখোঁতে আমি দেখা পাওঁ যে টি লেটাৰটো কেনেকৈ লিখিছে কিছুমানে একদম সৰুকৈ লিখিছে কিছুমানে ডাঙৰকৈ লিখে সৰুকৈ লিখা ডাঙৰকৈ লিখা স্পেচিং বেছিকৈ লিখা কম থাকে তেতিয়াহ'লে ৰাইট চাইডে তেতিয়াহ'লে আমি মানুহজনে ৰিস্ক বেছি লয় আৰু ৰাইট চাইডে যদি স্পেচ বেছিকৈ থাকে তেখেতসকলে মানুহ ফিয়াৰ থাকে বা ৰিস্ক ল'বলৈ টান পায় চ' তেনেকুৱা বহুত বস্তুখিনি আমি চাওঁতে সেইখিনি বস্তু যেতিয়া এনালাইচিছ কৰোঁ সেইখিনি বস্তু আপোনালোকে চাব পাৰে বা জানিব পাৰে যেতিয়া আপোনালোকে গ্ৰাফোলজি কোৰ্চ কৰিব জানিব আপোনালোকে নিজে জানিব আপোনালোকে নিজে যোনটো চিলড্ৰেনছ ল'ৰা ছোৱালীক আছে ল'ৰা ছোৱালীকো আপোনালোকে শিকাব পাৰিব বা ল'ৰা ছোৱালীকো আপোনালোকে জানিব পাৰিব যে সিহঁতে কি ভাবি আছে যে সেইজন আপোনাৰ ল'ৰাই বা আপোনাৰ ল'ৰা ছোৱালীয়ে কি লিখি আছে কেনেকৈ ভাবি আছে তাৰ থট পেটাৰ্ণছটো কি মনত ভাবি আছে যদি আপোনালোকে যদি কিছুমান বস্তু আমাৰ ভুল হওঁতে যেতিয়া আমি পেচিং কৰোঁ আমি যেতিয়া কাটি দিওঁ বেক হৈ পেলাই যেতিয়া এবাৰ নাকাটি কিছুমানে বহুত বহুত কালাৰ্ছ কৰি বহুত অভাৰ ৰেটিং কৰি তাক পূৰা নোহোৱা কৰি দিয়ে নেদেখা কৰি দিয়ে যে যোনে একদম কলা কৰি দিয়ে একদম পেইন দি পেলাই সেইখিনি বস্তু বহুত বেয়া পেচিং বুলি কয় চ' সেইখিনি পেচিং তেনেকৈ কৰিব নালাগে যোনে একদম ধুনীয়াকৈ এবাৰেই কাটে সেইজন মানুহ ভাল আৰু তেখেত মনৰ বা হেৰি ফ্ৰী থাকে তাৰ মনটো ফ্ৰী থাকে আৰু যোনে একদম কাটি কলা কৰি দিয়ে যোনটো দেখা নাপায় সিহঁতে মনৰো বহুত কলা থাকে আৰু প্লাছ মানে আপোনাৰ কথাবোৰ লুকুৱাই চ' সেই তেনেকৈ যোনটো কথা লুকুৱাই কেনেকৈ গম পাব আপোনালোকে যেতিয়া পেচিং কৰিব আপোনাৰ ল'ৰা ছোৱালীয়ে যেতিয়া পেচিং কৰে তেনেকৈ পূৰা কথা কিছুমান ৱৰ্ড যেতিয়া কাটিব যেতিয়া পূৰা ব্লেক কৰি দিয়ে তেতিয়াহ'লে আপুনি গম পাব যে সেই মানুহজনে কথা লুকুৱাই আৰু সেই ল'ৰাজনে আপোনাৰ ল'ৰা বা ছোৱালীয়ে কথা কিছুমান তেখেতে লুকুৱাই চ' সেইবিলাক সেইকাৰণে আপোনাৰ ল'ৰা ছোৱালীক ক'ব যাতে যেতিয়া আপুনি কাটিব কাটোতে যাতে এনেকৈ পূৰা ব্লেক কৰি নিদিয়ে এবাৰে কাটিব যাতে এবাৰে ক্ৰছ কৰি কাটি দিব যাতে 2-3বাৰ যাতে ক্ৰছ নকৰে আৰু প্লাছ যেতিয়া আপোনাৰ কেতিয়াবা লিখোঁতে যেতিয়া ৱৰ্ড লিখোঁতে ভুল হৈ যায় তাতে গৈ পেলাই আকৌ অটো কাৰেকশ্যন আকৌ বেক হৈ পেলাই যাতে কাৰেক্ট যাতে অভাৰৰাইট যাতে নকৰে তেতিয়া আপোনাৰ ল'ৰা ছোৱালীকো ক'ব আৰু আপুনিও তেনেকৈ কৰিব কাৰণ কিয় অভাৰৰাইট যেতিয়া কৰে তেতিয়া আপোনালোকে কিছুমান যেতিয়া আমি পিছত যেতিয়া কিবা ভুল কাম বা আমাৰ ৰং থাকি যায় সেইখিনি যাতে আমি গৈ পেলাই কাৰেকশ্যন কৰিব লাগে কাৰণ কি আমি তাৰ পৰা আমি এটা শিকিব লাগে যাতে আমি নেক্সট টাইম যাতে সেইটো ভুল নকৰোঁ আমাৰ এইটো কনচিয়াছ থাকিব লাগে আপোনাৰ ল'ৰা ছোৱালীকো ক'ব লাগে যাতে আপুনি নিজে কনচিয়াছ থাকে বা আপোনাৰ ল'ৰা ছোৱালীকো শিকাব যাতে এইটো যদি এনেকৈ ভুল হয় তেনেকৈ ক্ৰছ কাৰেকশ্যন নকৰিব অভাৰৰাইট নকৰিব যাতে নেক্সটত যাতে আমি ভাল কৰিব লাগে ঠিক আছে এইটো তেনেকুৱা আছে বহুতখিনি বস্তু গ্ৰাফোলজিৰ ওপৰতে আমি গম পাব যে আৰু যে এ লেটাৰ যদি আপুনি স্কুইজ কৰি পেলাই লিখে একদম চেপেটা কৰি যাতে গমেই নাপায় এ লেটাৰটো ই লেটাৰটো যদি একদম স্কুইজ কৰি লিখে যদি গমেই নাপায় তেখেতসকলৰ একদম মিডিল জ'ন যোনটো আমাৰ যদি মিডিল জ'ন হৈছে আমাৰ ষ্টমাক লাইনতে হাৰ্ট লাইনতে এইখিনি বস্তু আপোনালোকৰ কেতিয়াবা মেডিকেল ইছ্যুজ থাকিব পাৰে চ' সেইবিলাক কাম কেতিয়া পেটৰ বিষ থাকিব পাৰে গেষ্ট্ৰিক প্ৰব্লেম থাকিব পাৰে তেতিয়া সেইবিলাক যাতে আপোনালোকে অলপ চাব পাৰে বা এইখিনি যদি আপোনালোকে কৰে তেতিয়াহ'লে আপোনালোকৰ অকণ লছ হ'ব পাৰে আৰু কেতিয়াবা কি হয় ইন ফিউচাৰ আপোনালোকে যদি ক'ৰবাত কিবা মেনিফেষ্টেশ্যন কৰা হয় বা আপোনালোকে কিবা যদি কাম কৰি থাকে যদি নহয় তেতিয়াহ'লে আপোনালোকে এছ লেটাৰটো স্মল এছ লিখে তেনেকৈ নিলিখিব যোনটো আমি ডাঙৰ কেপিটেল এছ লিখোঁ তেনেকৈ ঘূৰাই পেলাই 5ৰ নিচিনা এছ লিখোঁ তেনেকৈ এছ আপুনি স্মলতো আপুনি তেনেকৈ এছ লিখিব আৰু ডাঙৰ যোনটো কেপিটেল লেটাৰ থাকিব সেইটো আপোনাৰ এছ তেনেকৈ লিখিব আৰু কেপিটেল লেটাৰ্ছবিলাক মই দি আছোঁ এৰ পৰা যেতিয়ালৈকে মই দি আছোঁ আপোনালোকে যোনটো কেপিটেল লেটাৰ্ছবোৰ ভালকৈ আপোনালোকে চাই ল'ব ভিডিঅ'ছবোৰ আৰু শিকিব যে কেপিটেল লেটাৰ্ছবোৰ লিখোঁতে আমাৰ বহুত মিনিমাম থাকে কেপিটেল লেটাৰ্ছ আমি কেনেকৈ লিখিম আমাৰ কেপিটেল লেটাৰ্ছো আমাৰ বহুত কথা
দিয়া থাকে, কাৰণ কেপিটেল লেটাৰ্ছ মেজৰ কথাখিনি তাতে দিয়া থাকে। কাৰণ এইচ লেটাৰ্ছ আপুনি যেতিয়া লিখে এইচ প্ৰথমটো যোনটো বাৰ থাকে সেইটো আপুনি, নেক্সটৰ যোনটো বাৰ থাকে আপোনাৰ অপজিট পাৰ্চন, আৰু মিডিল যোনটো থাকে বাৰটো হৰাইজেণ্টেল যোনটো বাৰ সেইটো বাৰ থাকে আপোনাৰ কমিউনিকেশ্যন। যদি আপুনি প্ৰথম আপোনাৰটো দিলে তাৰপিছত হৰাইজেণ্টেল তাৰ নেক্সট বাৰটো দিলে তেতিয়াহ'লে আপুনি মানুহটো বেলেগ মানুহক কেনেকৈ চায়, বেলেগ মানুহক আপুনি যেনেকৈ বিচাৰে তেনেকৈহে আপুনি সেই মানুহটোক একচেপ্ট কৰিব বিচাৰে, বাট তেনেকৈ আপুনি নকৰিব। আপোনাৰ ফাৰ্ষ্ট বাৰটো দিব এইচৰ লেটাৰটো, নেক্সট ছেকেণ্ড বাৰটো দিব এইচৰ লেটাৰ, মাজতে মিডিল হৰাইজেণ্টেল যোনটো বাৰ আছে সেইটো বাৰ দিব। কাৰণ কিয় তেতিয়াহে আপুনি যিকোনো মানুহৰ লগত আপুনি ইণ্টাৰেক্ট কৰিব পাৰিব, যিকোনো মানুহৰ লগত আপুনি একচেপ্ট কৰিব পাৰিব, মিলিব পাৰিব, ভালকৈ চলিব পাৰিব। আৰু চি লেটাৰ যদি আপুনি কাৰ্ভ কৰি ভালকৈ যদি নিলিখে, তাত ডট দি পেলাই ঘূৰাই পেলাই যদি লিখে তেতিয়াহ'লে আপোনালোকে বেছি, কাৰণ কিয় বেছি থৰ্ড পেটাৰ্ণ ৰয় আৰু কিছুমান কমিউনিকেশ্যন ভাল নহয়। চ' এনেকৈ বেছি ঘূৰাই পেলাই লিখিব, জাষ্ট চি, চিম্পল চি লিখিব। চিম্পল চি লিখিলে আপুনি কমিউনিকেশ্যনটো মানে চি মানে ফৰ কমিউনিকেশ্যনটো আপোনালোকে যেতিয়া ভাল কৰিব পাৰিব বেলেগ মানুহৰ লগত। চ' তেনেকুৱাই আমাৰ থাকে। এতিয়া এইচ লেটাৰটো আপোনালোকে যদি ভালকৈ ঘূৰাই পেলাই লিখে এইচ লেটাৰটো, যেনেকৈ টিকে ওপৰত এইচ লেটাৰটো থাকিব লাগে, হাই ওপৰত যোনটো আহে এইচ লেটাৰটো আপোনালোকে হাই দিব লাগে। চ' হাই থাকিলে তেনেকৈ হাই গ'ল থাকে। চ' আৰু এইচ লেটাৰটো যেতিয়া টিকে ওপৰত থাকিব তেতিয়াহ'লে আপোনাৰ যোনটো লোৱাৰ যোনটো বেমাৰ থাকে বেমাৰবোৰ আপোনাৰ কম হৈ থাকিব। টিকে ওপৰত হাই লেটাৰটো থাকিব লাগে, টি বেছি ওপৰত এইচ লেটাৰতকৈ হাই থাকিব নালাগে। চ' তেনেকৈ আৰু টি লেটাৰ ক্ৰছ কৰোঁতে এইচ বা বেলেগ লেটাৰ যাতে ক্ৰছ কৰিব নালাগে, টি লেটাৰ অনলি ক্ৰছ বাৰ কৰিলে টি লেটাৰটোৱে ক্ৰছ কৰিব। তাৰপিছত তেনেকৈ অ' কৰোঁতে আমি যেতিয়া অ' লিখোঁতে অ' কৰোঁতে ৰাউণ্ড শ্বেপত অ' কৰিব, তাতে আকৌ মাজত যাতে ক্ৰছ কৰি নিজৰ যোনটো মাজৰ ৰাউণ্ড কৰি তেনেকৈ শ্বেপ কৰি ক্ৰছ কৰি কাট কৰি নিদিব। কাৰণ কি তেনেকৈ কাট কৰিলে আপোনালোকে যোনটো ডাইজেষ্টিভ গ্লেণ্ড থাকে আমাৰ বা লাংছ বা লিভাৰ এইখিনি আমাৰ প্ৰব্লেম দিব পাৰে, আৰু আমাৰ কমিউনিকেশ্যন লেভেলটো আমাৰ অলপ প্ৰব্লেম হয়। চ' এনেকৈ যোনখিনি আমাৰ মিডিল জ'ন, আপাৰ জ'ন আৰু লোৱাৰ জ'ন যোনখিনি থাকে সেইখিনি আমাৰ যোনটো চাক্ৰাছ ওপৰত বিলিং কৰা হয়, যোনবিলাক ৱৰ্ড থাকে চাক্ৰাছ ওপৰত ৱৰ্ডবিলাক মিনিং কৰা হয়, সেইখিনি গোটেইখিনি মই আপোনালোকক ইউটিউবত মই ভিডিঅ' দি পেলাই দিম। আৰু নিউ কোৰ্চ এটা মোৰ লঞ্চ হ'ব গৈছে, সেইটো কোৰ্চ আপোনালোকে এনৰল কৰিব। তাতে আপোনালোকে গম পাব যে ছিগনেচাৰ এনালাইচিছ কৰিলে আমি কি গম পাওঁ। আৰু আপোনালোকে যদি ছিগনেচাৰ এনালাইচিছ কৰিব বিচাৰে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যন বক্সত মোৰ নাম্বাৰটো দি আছে, সেই নাম্বাৰটো আপুনি কণ্টেক্ট কৰি পেলাই মোৰ ছিগনেচাৰ এনালাইচিছ আপোনালোকে কৰিব পাৰে, হেণ্ডৰাইটিং এনালাইচিছ কৰিব পাৰে, বা আপোনালোকৰ ল'ৰা ছোৱালীৰ ওপৰত সিহঁতে ভালকৈ লিখি আছেনে নাই, ভালকৈ পঢ়ি আছে নাই, সেইখিনি বস্তু আপোনালোকে থ্ৰু হেণ্ডৰাইটিং এনালাইচিছ দি পেলাই আপোনালোকে কনচাল্ট ল'ব পাৰে। তাৰপিছত মোৰ ডেছক্ৰিপশ্যন মোৰ বক্সত মোৰ নাম্বাৰটো মোৰ দিয়া আছে, আপোনালোকে তাতে গৈ পেলাই কণ্টেক্ট কৰিব পাৰে। তাৰপিছত এইখিনি বস্তু মই আজিলৈ আপোনালোকক জনালোঁ যে এইখিনি বস্তু আপোনালোকে কৰি যাব, শিকি যাব, আৰু যদি কিবা প্ৰব্লেম থাকে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব। তেতিয়াহ'লে মই আপোনালোকক হেণ্ডৰাইটিং এনালাইচিছ বা কিবা যদি প্ৰব্লেম আছে তেতিয়া আপোনালোকক জনাবলৈ মই চেষ্টা কৰিম। তাৰপিছত কিছুমানৰ কেতিয়াবা মেনিফেষ্টেশ্যন নহয়, কিছুমান ভাবি থাকে কাম কৰি থাকে বাট মেনিফেষ্টেশ্যন নহয়। মেনিফেষ্টেশ্যন হ'বৰ কাৰণে কি কৰিব লাগে, আপোনাক এছ লেটাৰটো ভালকৈ লিখিব লাগে। তো এছ লেটাৰটো যদি আপোনাক ভালকৈ লিখে তেতিয়াহ'লে মেনিফেষ্টেশ্যন আপোনালোকে ভালকৈ হ'ব। আৰু মেনিফেষ্টেশ্যন কৰা যেতিয়া আপোনাক সময় লাগিব, বাট এছ লেটাৰটো আপোনালোকে ভালকৈ লিখিব লাগে। সৰু এছটো আমি যেতিয়া ছেভ কৰি পেলাই এনেকৈ পকাই পেলাই আমি লিখোঁ, তেনেকৈ লিখিব নালাগে। একদম চিম্পল এছ যোনটো আমি ডাঙৰ এছটো লিখোঁ, সেই ডাঙৰ এছটোৱে স্মল এছত যোনটো লিখিব লাগে সৰু কৰি দিলে হ'ল, স্মল এছলৈকে এইটোৱে হৈ যাব, ঠিক আছে। আৰু আৰ লিখোঁতে আমি আৰ এনেকৈ যোনটো আৰ লিখোঁ তেনেকৈ লিখিব নালাগে। আৰটো এনেকৈ ৰাউণ্ড ছেপ কৰি ওপৰৰ পৰা তলৰ পৰা আনি ওপৰ লুপ বনাই ওপৰলৈকে এৰি দিব, তেতিয়ালৈকে থিংকিং হয়, ইন'ভেটিভ থিংকিং হয়। চ' সেইটো আৰ তেনেকৈ আপোনালোকে লিখিব। আৰ লিখোঁতে আৰু জি লিখোঁতে তলত জিটো ধুনীয়াকৈ লিখি তলৰ পৰা লুপ বনাই ওপৰলৈকে ঠেলি দিব, তেতিয়াহে আপোনাৰ মানি থাকিব। তেতিয়া পকেটত আপোনালোকে মানি থাকিব। জি লেটাৰটো আৰু ৱাই লেটাৰটো তেনেকৈ লিখিব, যেতিয়া তলত যোনবিলাক লুপ আছে যেনেকৈ জি, ৱাই, জেড এইখিনি লুপখিনি আপোনালোকে তলৰ পৰা আনি ওপৰলৈকে ঠেলি দিব। যাৰ তলৰ পৰা আনি ওপৰৰ পৰা গৈ তলতে এৰি দিয়ে তেখেতসকলৰ মানি নাথাকে। চ' আপোনালোকে ওপৰৰ পৰা আনি তলৰ পৰা লৈ ওপৰত ঠেলি দিব, তাতে লুপটো বনাই দিব। কাৰণ লুপটো যদি খোলা থাকে তেতিয়াহ'লে আপোনালোকে মানি হাতত নাথাকিব। আৰু যোনে যাৰ নাই তেখেতসকলৰ মানি নাই। এইটো আপোনালোকে নিজে চাই ল'ব, আপোনালোকে নিজৰ হেণ্ডৰাইটিঙত অলপ এনালাইচিছ কৰি চাই ল'ব, তেতিয়াহ'লে আপোনালোকে নিজেই গম পাব। চ' মই আজি ইমানখিনি ক'বলৈ গৈ আছোঁ আজি এই ভিডিঅ'টোত।
তে আপোনালোকে আৰু যদি জানিবলৈ বিচাৰে তেতিয়াহ'লে মোৰ ভিডিঅ'বোৰ চাই থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব। আৰু কিবা যদি থাকে আপুনি কমেণ্ট বক্সত সুধিব পাৰে গৈ পেলাই, আৰু নহ'লে মোৰ হোৱাটছএপ নাম্বাৰটো দিয়া আছে, সেই হোৱাটছএপ নাম্বাৰটো গৈ পেলাই আপোনালোকে কণ্টেক্ট কৰিব। মই ডেফিনেটলি আপোনালোকক হেল্প কৰিব মই চেষ্টা কৰিম। আৰু নিউ কোৰ্চ এটা লঞ্চ হ'বলৈ গৈ আছে, চ' সেইটো কোৰ্চত আপোনালোকে এনৰল কৰিব, তেতিয়াহ'লে আৰু ভালকৈ জানিব যে গ্ৰাফ'লজি, হেণ্ড ৰাইটিং আৰু ছিগনেচাৰৰ ওপৰত কথা। থেংক ইউ, আজিলৈ ইমানে, বাই বাই।